বেক টু মাই চেনেল। আশা কৰোঁ সকলো ভালেই আছে, মোৰ বাৰু ভালেই। আৰু এতিয়া মই দেখিছে আপোনালোকে মই মেক্ৰণি বনাবলৈ ওলাইছোঁ। আৰু বতৰ যিহেতু বৰষুণ ঠাণ্ডা, গতিকে সন্ধিয়া সময়ত কিবা এটা নাস্তা হ'লে ভাল হয়, ভাল লাগে, কিবা এটা খাবলৈ মন যায়। আৰু সেইবাবে এয়া দেখিছে মই মেক্ৰণি লৈছোঁ। ইয়াত এয়া দুটা ডিজাইনৰ আছে মেক্ৰণি। এইটো ৰিঙৰ নিচিনা এটা আছে আৰু এইটো এটা আছে। এই দুটা ডিজাইনৰ মেক্ৰণি আছে। মেক্ৰণিখিনি মই ধুনীয়াকৈ পানীত নিমখ আৰু অকণমান তেল দি মই মেক্ৰণিখিনি সিজাই লৈছোঁ। সিজাই লোৱাৰ পিছত এতিয়া মই ইয়াত কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন গৰম হৈছে প্ৰায়। এতিয়া মই ইয়াত তেল দিম আৰু মেক্ৰণিখিনি বনাওঁতে মই কি দিম এইখিনি আপোনালোকক মই দি থাকোঁতে দেখুৱাই গৈ থাকিম। আৰু মছলা হিচাপত মই এইখিনি মছলা ব্যৱহাৰ কৰিম। এইটো জিৰা পাউডাৰ আৰু এইটো পেৰি পেৰি মছলা, যিটো মেক্ৰণিৰ লগত ফ্ৰী আহিছে, আৰু এইটো ধনিয়া গুড়া আৰু গৰম মছলা। গৰম মছলাটো আৰু ধনিয়া গুড়াটো একচুৱেলি অপশ্যনেল হয়, সেইটো দিব পাৰে নিদিব পাৰে, কিন্তু মোৰ হাতত আছে বাবে মই এই মছলাখিনি দিম। আৰু এয়া পিঁয়াজ কুটি লৈছোঁ আৰু ইয়াত বিলাহী, আদা নহৰু আৰু কেঁচা জলকীয়া আছে, অকণ অকণকৈ কুটি লৈছোঁ। গতিকে ঠিক আছে, আশা কৰোঁ ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু ভিডিঅ'টো চাই শেষত কেনে পালে জনাবলৈ নাপাহৰিব। আৰু এয়া দেখিছে মই মিঠাতেল দি দিলোঁ কেৰাহীখনত। কেৰাহীখন গৰম হ'ল আৰু এয়া মই মিঠাতেলখিনি দি লৈছোঁ। আৰু তেলখিনি অকণমান 2 মিনিটমান সময় গৰম হ'বলৈ দিম। তাৰপিছত মই কেনেকৈ কি দিওঁ সেইখিনি আপোনালোকে চাই থাকিব। আৰু মেক্ৰণিটো আচলতে সকলোৱে জানে বনাবলৈ, তথাপিও ভাবিলোঁ অকণমান শ্বেয়াৰ কৰোঁ। আগতেও মই মেক্ৰণি ভিডিঅ' শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। আৰু এতিয়া যিহেতু মোৰ নতুন নতুন বন্ধু আহিছে, গতিকে সেইখিনিৰ বাবে ভাবিলোঁ আকৌ এবাৰ মেক্ৰণি ৰেচিপিটো মই কেনেকৈ চিম্পুলভাৱে বনাই তৈয়াৰ কৰোঁ, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো অকণমান ষ্টাৰ্ট কৰোঁ। আৰু চাই থাকিব ভিডিঅ'টো তেতিয়াহ'লে। আৰু এয়া চাওক মই এইখিনি দি দিছোঁ ইয়াতে। আদা নহৰু, জলকীয়া, বিলাহী এইখিনি ধুনীয়াকৈ কুটি ইয়াত দি লৈছোঁ। এইখিনি অকণমান ভাজিম আৰু ইয়াৰ লগতে মই এতিয়া মছলাখিনি দি দিম। দিলোঁ ধনিয়া গুড়া, এয়া দিম এতিয়া ছানৰাইজৰ জিৰা গুড়া, এয়া দিম মেক্ৰণিত যিটো মছলা ফ্ৰী আহিছিলে, পেৰি পেৰি মছলা, সেইটো দি দিম অকণমান। আৰু অকণমান দি দিম গৰম মছলা। গতিকে আৰু ইয়াত দিম এতিয়া মই হালধি, আৰু ইয়াত চাওক মই হালধি দি দিলোঁ ইয়াতে। এতিয়া এইখিনি মই ধুনীয়াকৈ ভাজি লওঁ 2-3 মিনিটমান সময়ৰ কাৰণে। গেছটো অকণমান ল' ফ্লেম কৰি দিছোঁ, নহ'লে জ্বলি যাব। আৰু আজি মই ডিম দি নবনাওঁ মেক্ৰণি, চিম্পুলকেই বনাম। আগৰ ভিডিঅ'কেইটাত মই ডিম দি বনাইছিলোঁ। আপোনালোকে যিসকলে মোৰ আগৰ পৰা বন্ধু হৈ আছে, সেইসকলে ভিডিঅ'খিনি পাইছে চাগে, ডিম দি বনোৱা মেক্ৰণি। আৰু এতিয়া নতুন যিখিনি মোৰ বন্ধু হ'ল, সেইখিনিৰ কাৰণে মই আকৌ চিম্পুলকৈ মেক্ৰণিখিনি বনাই দেখুৱাবলৈ বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া ইয়াত মই মেক্ৰণিখিনি দি দিম। মেক্ৰণিখিনি দি দিছোঁ। মেক্ৰণিটো আচলতে বেছি ঢিলা হৈ গ'লে বেয়া লাগে খাবলৈ, সেইকাৰণে অকণমান কমকৈ সিজাইছোঁ মেক্ৰণিখিনি। এয়া দেখিছে। এইখিনি মই ধুনীয়াকৈ লৰাই ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম। দি অকণমান চচ দিম, দি অকণমান সিজিবলৈ ঢাকনিখন মাৰি দিম। আশা কৰোঁ ভিডিঅ'টো চাই থাকিব শেষলৈকে। ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ। এইখিনিতে আকৌ মই ধুনীয়াকৈ লৰাই দিম।
এইটো দেখিছে পিচকু ইয়াৰ অকণমান মই দি দিম চচ এইখিনি ধুনীয়াকৈ লৰাই দিম লৰাই অকণমান ঢাকন মাৰি দিম তাৰপিছতে আমাৰ ভেজ মেক্ৰণি ৰেডি হৈ যাব মিলাই লৈছোঁ দেখিছে আমাৰ মেক্ৰণি ৰেডি হৈ গ'ল আৰু এয়া এতিয়া গৰমে গৰমে পৰিৱেশন কৰিব পৰা যায় গতিকে ঠিক আছে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব লাইক কমেণ্ট কৰি আৰু যিসকল লোকে মোৰ চেনেলটো নতুন ভিজিট কৰিছে সেইসকল লোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ আৰু বেল আইকনটো অন কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'খিনিৰ নটিফিকেশ্যনখিনি আপোনালোকে পাই থাকে গতিকে ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই